বন্ধুসকল, তোমালোকৰ আধাৰ নম্বৰ বেংকৰ একাউণ্টৰ লগত লিংক আছে নে নাই? যদি আছে তেনেহ'লে ভাল নে বেয়া, আৰু যদি নাই তেনেহ'লে কি কৰিব লাগিব লিংক কৰিবৰ কাৰণে? এইটো ভিডিঅ'ত আজি আমি ডিছকাছ কৰিম যে আধাৰ নম্বৰ বেংকৰ লগত লিংক থাকিলে কি লাভ হয় বা মেণ্ডেটৰী হয় নে নহয়। মোৰ নাম বিশ্বজিৎ, ৱেলকাম বেক টু মাই চেনেল। যদি নতুন আছে ভিডিঅ'টো সম্পূৰ্ণ চাবা, ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা যাতে চবে বস্তুটো জানিব পাৰে। তো আপোনাৰ লগত যদি আধাৰ নম্বৰ আছে, বেংকৰ লগত লিংক আছে নে নাই এবাৰ চাই লওক। যদি নাই লিংক কৰিব লাগিব। কেলে? যিহঁতে গভৰ্ণমেণ্টৰ পৰা বিভিন্ন ৰকম স্কিমৰ পইচা পায়। ধৰি লওক যেনেকৈ ইয়াত মই বৰ্ডত লিখি চোৱা, গভৰ্ণমেণ্ট স্কিম ধেৰ আছে। যেনেকৈ কিছুমানে পিএম, আমাৰ যিবোৰ আমাৰ ফাৰ্মাৰ্ছ আছে, কৃষক আছে, সিহঁতে পিএম কিষাণৰ পইচা পায়। কিছুমানে জব কাৰ্ড কৰে, সিহঁতে গাঁৱৰ জব কাৰ্ড 100 days জব কাৰ্ড পইচা, যিহেতু জব কাৰ্ড কৰি পইচা পায়, সেই জব কাৰ্ডৰ যিহঁতৰ একাউণ্ট আছে সিহঁতৰ। অৰুণোদয় মহিলাবিলাকে অৰুণোদয় একাউণ্টৰ পইচা পায়, প্ৰতি মাহে 1200 টকাকৈ পায়। বিভিন্ন ৰকম স্কুলৰ ষ্টুডেণ্টৰ স্কলাৰশ্বিপ পাই আছে, সিহঁতৰ কাৰণে মনৰেগা পইচা পাই থাকে, বিভিন্ন ৰকম ছাবচিডি পইচা পাই থাকে সিহঁতে। আৰু বৰ্তমান এতিয়া সাহাৰা পইচা ঘূৰাই দিম বুলি চৰকাৰে কৈছে। সাহাৰা এটা যি ডাঙৰ স্কেম হৈছিলে, সেইটোৰ পইচা কিবা 1000 টকা, যিহঁতে জেনুইন কাষ্টমাৰ আছিলে, জেনুইন পাব্লিক আছিলে, সিহঁতক পইচা ঘূৰাই দিম বুলি কৈছে। তো সিহঁতৰ কাৰণে বেংক একাউণ্ট আধাৰ নম্বৰত লিংক থকাটো মেণ্ডেটৰী, মানে উইদাউট লিংক নোহোৱাকৈ সিহঁতে পইচা ঘূৰাই দিব নোৱাৰে। আৰু এইবিলাক স্কিম সিহঁতে পাই আছে, সিহঁতৰো আপোনাৰ আধাৰ নাম্বাৰটো বেংক একাউণ্টত লিংক থাকিব লাগিব। বেংকত আপোনাৰ ছেভিংছ একাউণ্ট আছে, ধৰি লওক 2টা বা 3টা বা 4টা বেংকত আপোনালোকৰ একাউণ্ট আছে, বা এটা বেংকতে একাউণ্ট আছে। চবতে আপোনাৰ একাউণ্টবোৰতে আমি বৰ্তমানতো আধাৰ নাম্বাৰ ছাবমিট কৰোঁ, কিন্তু কৰিলে কি হ'ব, লিংক বস্তুটো হ'ল এটা একাউণ্টতহে লিংক হয়। ধৰি লওক আপোনাৰ এটা একাউণ্টত লিংক আছে, তে গভৰ্ণমেণ্টে যেতিয়া আপোনাৰ কিবা পইচা আপোনাক কি কৰিব, ট্ৰান্সফাৰ কৰিব, তেতিয়া আধাৰ যোগেদি আধাৰ নম্বৰৰ যোগেদি এমাউণ্টটো ট্ৰান্সফাৰ কৰিব। সেইটো কাৰণে গভৰ্ণমেণ্টে কৈছে যে আপোনাৰ এটা একাউণ্ট আধাৰ নম্বৰৰ লগত লিংক থাকিব লাগিব। আচ্ছা, আধাৰ নম্বৰটো হ'লে আৰু কি সুবিধা পায়? ধৰি লওক আপোনাৰ আধাৰ নম্বৰ আছে, আধাৰ কাৰ্ডটো আছে, আপুনি ভাৰতৰ যিকোনো ঠাইত এজ এ আইডেণ্টিটি প্ৰুফ আৰু এজ এ এড্ৰেছ প্ৰুফ সেইটো ইউজ কৰিব পাৰিব। ক'ৰবাত বাহিৰত গৈছে, হোটেল এখন থাকিব লাগে, আপোনাৰ পৰা আইডেণ্টিটি প্ৰুফ বিচাৰিব, এড্ৰেছ প্ৰুফ বিচাৰিব। আপুনি সেইটো ভোটাৰ কাৰ্ডৰ নিচিনা বা পান কাৰ্ডৰ নিচিনা, সেইটো এটা আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ। সেইটো দুটা ভেলু আছে, এড্ৰেছো থাকে সেইকাৰণে এড্ৰেছ প্ৰুফ, আৰু আপোনাৰ ফটো আছে, নাম চাম লিখা আছে, দেউতাৰ নাম আছে, সেইকাৰণে তাতে আপোনাৰ এড্ৰেছ প্ৰুফো আৰু আইডেণ্টিটি প্ৰুফ দুটাই ব্যৱহাৰ কৰিব পাৰিব। তো সেইটো হ'ল এটা আপোনাৰ বেনিফিটছ, আৰু এটা হ'ল আপোনাৰ যিবোৰ গভৰ্ণমেণ্টৰ স্কিম আছে, পইচা পাব আছে, সেইটো আপুনি আপোনাৰ আধাৰৰ যোগেদি একাউণ্টত সোমাব। সেইকাৰণে গভৰ্ণমেণ্টে এতিয়া মেণ্ডেটৰী কৰিছে, আৰু বেংকত সিহঁতে লিংক কৰা নাই, লিংক কৰিবলৈ এতিয়া গৈছে। তাৰপিছত হৈছে, মই আগতে কৈছিলোঁ আধাৰ আৰু পান কাৰ্ড যিটো লিংক হয়, সেইটো একে হয় নেকি? আধাৰ আৰু বেংক একাউণ্টটো মই ক'লোঁ, আধাৰ আৰু পান যিটো আছে সেইটো কোনে লিংক কৰিব লাগিব? আধাৰ আৰু পান এইটোতো গোটেই ভাৰতত চবেই লিংক কৰিব লৈছে, কিন্তু আমাৰ অসমত আৰু মেঘালয় আৰু জম্মু কাশ্মীৰত এতিয়ালৈকে মেণ্ডেটৰী হোৱা নাই। এইটো এক্সেম্পটেড আছে, চব পাব্লিকৰ কাৰণে নহয় এতিয়া। কিন্তু যিহঁতে ITI ফাইল কৰে, মানে ইনকাম টেক্স দিয়ে আৰু ৰিটাৰ্ণৰ ফাইল কৰে, সিহঁতৰ কাৰণে এইটো ছাবমিট কৰিব লাগিব, মানে লিংক কৰিব লাগিব আধাৰ আৰু পান। এইটো ক'ত কৰিব? এইটো বেংকত নকৰে, এইটো আপুনি অনলাইনত সিহঁতৰ ছাইট আছে, ইনকাম টেক্সৰ ছাইট আছে, তাতে গৈ আপুনি পান নম্বৰ, আধাৰ নম্বৰ ছাবমিট কৰিলে তাতে আপুনি লিংক কৰিব পাৰিব। নিজেও কৰিব পাৰিব, নহ'লে আপুনি CSC চেণ্টাৰত গৈ কৰিব পাৰিব। যিবোৰ অৰুণোদয় চেণ্টাৰ থাকে সিহঁতে গৈও কৰিব পাৰিব। আচ্ছা, এইটো হ'ল এটা আধাৰ বেংক আৰু আধাৰ পান, আৰু কেনেকৈ আপুনি ছাবমিট কৰিব। এইটো এনেকুৱা ধেৰ যিবোৰ স্কিম আছে গভৰ্ণমেণ্টৰ স্কিম, তাৰ কাৰণে আপুনি বেংকত গৈ আধাৰ নম্বৰটো লিংক কৰিব লাগিব। এতিয়া বিভিন্ন বেংকৰ বিভিন্ন নিয়ম আছে, কিছুমানে অফলাইন ছাবমিট কৰিছে লিংক কৰিবৰ কাৰণে, কিছুমানে অনলাইন দি দিছে। তো আপোনাৰ য'ত একাউণ্ট আছে আপুনি তাতে গৈ বেংকত যোগাযোগ কৰিব, চাব তাতে আপুনি কেনেকৈ কৰিব পাৰে। যদি ফৰ্ম দিবলৈ আছে, অফলাইন ফৰ্ম ল'ব, ফিল আপ কৰি কিনি তাতে চহী মাৰি, আৰু কি ডকুমেণ্টছ লাগে সুধিব, তেনেকুৱা আপোনাৰ পান কাৰ্ড লাগে, আধাৰ নম্বৰটো লাগিবই, আধাৰ কাৰ্ডৰ জেৰক্স কপি প্লাছ পাছবুকৰ জেৰক্স কপি, য'ত আপোনাৰ বিকজ নামটো
মেচ হ'ব লাগিব আপোনাৰ ডকুমেণ্টছৰ লগত একাউণ্টৰ নামটো মেচ থাকিব লাগিব এটা আপোনাৰ মোবাইল নম্বৰ থাকিব লাগিব সেইকেইটা য'ত আপোনাৰ OTP আহিব তো সেইবিলাক হৈছে আপোনাৰ আধাৰ আৰু বেংক একাউণ্ট লিংক কৰিবৰ কাৰণে কি বস্তু লাগিব আপোনালোকে সেইটো বস্তু জানি ল'লে এতিয়াও বহুতো পাব্লিকে বা কাষ্টমাৰে বেংক একাউণ্ট আৰু লিংক কৰা নাই কিন্তু ইন ফিউচাৰ এইটো মেণ্ডেটৰী হৈ যাব সবৰ কাৰণে মেণ্ডেটৰী হ'ব আধাৰ আৰু বেংক একাউণ্ট লিংক থকাটো এইটো কেলে কৰিছে এইটো গভৰ্ণমেণ্টে সেইটো কাৰণে কৰিছে ধৰি লওক গভৰ্ণমেণ্টৰ কিছুমান ফাণ্ডৰ পইচা আহিছে যিটো স্কলাৰশ্বিপ হ'ব পাৰে ছাবচিডি হ'ব পাৰে আৰু গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ স্কিমৰ পইচা অৰুণোদয় পইচা হ'ব পাৰে জব কাৰ্ডৰ পইচা হ'ব পাৰে তো সেইবিলাক পইচা যে জেনুইন কাষ্টমাৰে পাইছে মানে যিজন পাবলগীয়া মানুহ সেইটো জেনুইন কাষ্টমাৰে পাইছে তাৰ কাৰণে আধাৰ কাৰ্ডটো লিংক কৰিব কৈছে বিকজ আধাৰ কাৰ্ড হৈছে স্কেনিং কৰিছিলে ন আমাৰ আধাৰ কাৰ্ড বনাওঁতে আমাৰ চকুৱে স্কেন কৰিছিলে আৰু ফিংগাৰপ্ৰিণ্ট স্কেন কৰিছিলে তো সেইটো কাৰণে যিজনে পাব যিটো নাম্বাৰ দিয়া থাকিব সেইটো জেনুইন একাউণ্টছতে সোমাব তো সেইটো ফ্ৰড হোৱাৰ চান্স নাথাকে সেইটো কাৰণে গভৰ্ণমেণ্টে এইটো লিংক কৰিব বাধ্যতামূলক কৰিছে তো আজি ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টো আপোনালোকক কিবা ইনফৰ্মেটিভ লাগে আৰু বহুত নজনা বস্তু জানিছে তেনে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু যিহঁতে ভিডিঅ'টো জানিব লাগে ভাবে সিহঁতৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধুনীয়া ভিডিঅ' মই আগবঢ়াই থাকিম আজিৰ কাৰণে ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকক পাম টিল দেন হেভ এ গ্ৰেট ডে টেক কেয়াৰ